যোৱা 10/5/2025 তাৰিখত মই এটা বস্তু দেখা পালোঁ যে ট্ৰাইবেল সংঘৰ কিছুমান বস্তু চুৰি হৈছিল বুলি ট্ৰাইবেল সংঘই এজাহাৰ দিয়া মৰ্মে যোৱা 10/5 তাৰিখত কোকৰাঝাৰৰ পুলিচ বিষয়াই আৰু ট্ৰাইবেল সংঘৰ মানুহ তেওঁৰ অকুপাই কৰি ৰখা মাটিটোত তেওঁৰ তত্ত্বাৱধানত ৰখা মাটিটো তেওঁ বেদখল কৰা ৰখা মাটিটো বাউণ্ডাৰী দি তেওঁ তাত ইলিগেল মাল ৰিকভাৰী হৈছে। পুলিচে সেই মাল চিজ কৰি লৈ যোৱাৰ সময়ত আমি দেখিলোঁ চন্দনপালৰ ঘৰৰ পৰা চুৰি সামগ্ৰী পুলিচে উদ্ধাৰ কৰিছে। সেইটো ভাল কথা। পুলিচে খবৰ পোৱা মাত্ৰ আহি তেওঁ বস্তুবিলাক তাত পাইছে আৰু চিজ কৰিছে। কিন্তু অলপ সময়ৰ পিছতে সঞ্জন পাল মিডিয়াৰ যুগত কিছুমান যুক্তিহীন ভিত্তিহীন কথা কৈছে যে কোনোবা এদিন মোৰ ঘৰত ৰাতিপুৱা 4টাত সন্তোষ তৰফদাৰৰ নামৰ মানুহজন আমাৰ ঘৰত আহি আমাক মাৰপিট কৰিছে। এইটো ভিত্তিহীন যুক্তিহীন। কেনেকৈ এইটো সম্ভৱ? মিছা বাতৰি মিছা কথা এটা কৈ তেওঁৰ চুৰি সামগ্ৰী আৰু চুৰি কৰা বস্তু যে তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে সেই কথাটো ডাইভাৰ্ট কৰিবৰ কাৰণে এনেকুৱা যুক্তিহীন কথা তেওঁ মন্তব্য কৰিছে। আৰু এষাৰ কথা মই ক'ব বিচাৰিছোঁ, তেওঁৰ বিভিন্ন জাগাৰ পৰা এফআৰ হৈছে মাৰপিট কৰাৰ ইতিমধ্যে। যেনেকৈ গৰুফালাত আজি 4-5 মাহমান আগতেও এটা পৰিয়ালত তেওঁৰ দোকানৰ কিবা টকা পইচা লেনদেন লৈ সেই তেওঁৰ ঘৰত ৰাতি 11-12 মানত গৈ তেওঁ পৰিয়ালৰ মানুহক মাৰপিট কৰিছিল। সেইটো গোসাইগাঁও নেকি কচুগাঁও থানাত এটা গোচৰো হৈছিল। আনকি এই ৰিচেণ্টলি তেওঁ যিটো অকুপাইড কৰি মাটিটো ৰাখিছে তাতো এটা মাৰপিট হৈছে আৰু লগে লগে পুলিচ বিষয়াসকল আহি দোষীসকলক কৰায়ত্ব কৰিছিলে আৰু কিছুমান পলাইছিলে। তেওঁলোকেও আইনগতভাৱে কিছুমান বেল ঠেল লৈ মুক্ত হৈছে। এতিয়াও তেওঁলোকৰ বিৰুদ্ধে কেছ চলি আছে মই জনামতে। আনকি এই ৰঞ্জন পাল লেণ্ড মাফিয়া, এইটো সঁচা কথা। তেওঁ মাটি লৈ দীৰ্ঘদিন ধৰি মানুহৰ লগত অন্যায়ভাৱে মানুহৰ মাটি বেদখল কৰা, মানুহক অত্যাচাৰ কৰা, মানুহক মাৰপিট কৰা, এইটো তেওঁ এটা অভ্যাসত পৰিণত হৈছে। মই এষাৰ কথা ক'ব বিচাৰিছোঁ, তেওঁ আৰু এটা কথা কৈছে যে তেওঁৰ 35 বিঘা মাটি তেওঁৰ 35 বিঘা মাটি চন্দন পালৰ যে হয় এইটো নহয়, তেওঁৰ কমপ্লিট পৰিয়ালৰ মাটি এইটো মই জানো। আৰু 1965ত এইটো মাটি তেওঁলোকৰ এটা দলিল কৰিছে। কিন্তু মই জনামতে মই যিখিনি চালোঁ তেওঁ এই মাটি লৈ 2009 চনত যিটো কেছ কৰিছিলে চন্দন পাল, ৰঞ্জন পাল, কুসুমৰাণী পাল, এই কেছ কৰাৰ পিছত তেওঁলোকে এই যিটো দলিল দেখুৱাইছিলে দলিলটো হ'ল 1965। কিন্তু নজিশেখৰৰ পৰা যিটো মাটি লৈছিল, নজিশেখৰ মৃত্যু হৈছিল 1963। কেনেকৈ তেওঁ 2-3 বছৰ পিছত এই দলিলটো কৰিলে? মৰা মানুহকে কেতিয়াও দলিল কৰিব পাৰে নেকি? আগৰ পৰাই জগদীশ চন্দ্ৰ পালৰ পৰা আজিলৈকে তেওঁলোকৰ ল'ৰা আৰু যিবিলাক আছে তেওঁলোকেও এই মাটিৰ ঘোটালা চলি আছে আৰু বেদখল দি আছে। আৰু কিছুমান মাটি বিক্ৰীও কৰিছে আৰু বিক্ৰী কৰা কিনা মানুহবিলাকেও মাটি বিক্ৰী কৰিছে। এই মাটিবিলাকে তেওঁ বেদখল কৰি আছে। তেওঁৰ ধনবল আৰু কিছুমান মানুহৰ দ্বাৰা তেওঁলোকে মানুহক ভয় দেখাই মাটিবিলাক বেদখল কৰিবলৈ চেষ্টা কৰি আছে। তেওঁ লেণ্ড মাফিয়া হয়, তেওঁ ইয়াত গুণ্ডাগিৰি কৰি আছে আৰু তেওঁৰ ঘৰৰ পৰা যিটো চুৰি সামগ্ৰী উদ্ধাৰ হৈছে এইটো স্পষ্ট। আৰু এই মালটো এই চুৰি বস্তুবিলাক ট্ৰাইবেল সংঘৰ এজাহাৰ মৰ্মে ইয়াৰ পৰা উদ্ধাৰ হৈছে। তাতে স্পষ্ট যে কোকৰাঝাৰৰ পুলিচ বিষয়াসকলে অতি সোনকালে এই মালটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। সেইকাৰণে আমি পুলিচ বিষয়াসকলেও আমি ধন্যবাদ জনাইছোঁ। দীৰ্ঘদিন যাবত বিভিন্ন অসামাজিক বিভিন্ন মাটি চক্ৰান্ত কৰি লোৱা, মানুহক হেৰেছমেণ্ট কৰা দীৰ্ঘদিন যাবত চলাই আছে। এইটো ঠিক নহয়। আৰু ইতিমধ্যে আৰু এখন কথা কৈছে যে এই মাটিটো, মই জানো এই মাটিটো চৰকাৰী মাটি হয় আৰু মাটিটো ৱাটাৰ ৰিচোৰ্চৰ হয়। ইয়াৰ আগতে প্ৰায় 30-35 বছৰ আৰ্মি আছিলে। তেওঁ কৈছে যে এই মাটিটো ৰিকুইজিশ্যন দিছে। এইবিলাক মিছা কথা। কাৰণ এইটোৰ মাটিৰ লগত আমাৰো কিছুমান মাটি আমি তাৰ পৰা কিনিছিলোঁ আৰু সেই তাতে স্পষ্ট হৈ গ'ল
যে এই যে ওয়াটার রিসোর্সৰ মাটি সরকারি মাটি ইতিমধ্যে কোকৰাঝাৰ সার্কেল লাটমণ্ডল কানুনগো তেওঁলোকে মাটিটো তদন্ত কৰিছে আৰু কোকৰাঝাৰৰ জিলা প্ৰশাসনৰ পৰা এজন এডিচিও আছিলে তেখেতো এই মাটিটোত আহি চৰকাৰী মাটি বুলি প্ৰমাণ হোৱাৰ পিছত চৰকাৰীভাৱে ওয়াটাৰ ৰিসোর্সক মাটিটো বুজাই দিছিলে কিন্তু কোনো কাৰণত চৰকাৰৰ মাটিৰ এলটমেণ্ট দিয়াৰ প্ৰয়োজন হোৱাত এই মাটিটো ট্ৰাইবেল সংঘক দিছে আৰু ট্ৰাইবেল সংঘই এই মাটিটো লিগেলি এলটমেণ্ট পাইছে কাৰণ এটা মাটি এলটমেণ্ট দিবলৈ গ'লে চৰকাৰীভাৱে তাৰ কিছুমান নিয়ম নীতি আছে সকলো নিয়ম নীতি সম্পূৰ্ণ হোৱাৰ পিছতে ট্ৰাইবেল সংঘক মাটি এলটমেণ্টটো দিছে এলটমেণ্টটো মুখত ক'লেই নহয় যে আমি মাটি এলটমেণ্ট দিলোঁ এনেকৈ নহয় পাট্টাৰ মাটি কেতিয়াও এলটমেণ্ট দিব নোৱাৰে চৰকাৰে ভালদৰে ছানবিন কৰাৰ পিছত যেতিয়া দেখিছে চৰকাৰী ৰেকৰ্ডত খাস মাটি আছে চৰকাৰী মাটি হয় সেইকাৰণে চৰকাৰে দেখিছে যে আমি ট্ৰাইবেল সংঘই যেতিয়া মাটি বিচাৰি আছে আমি ট্ৰাইবেল সংঘক মাটিটো চৰকাৰে মাটিটো দিলে এইটো চৰকাৰে কোনো ভুল কৰা নাই এইটো কোনো ইলিগেল বিল্ডিং নহয় মই জনামতে এই বিল্ডিং আৰু এই মাটিৰ এলটমেণ্ট সম্পূৰ্ণ চৰকাৰী ৰূপে ইয়াত স্থাপন হৈ আছে চন্দনপালে যিবিলাক কিছুমান কথা ইপিন সিপিন কৰি আছে তাৰ উদ্দেশ্য হ'ল যে তেওঁৰ ঘৰৰ পৰা যেটো চুৰি সামগ্ৰী উদ্ধাৰ হৈছে সেই কেছটো ডাইভাৰ্ট কৰিবলৈ এনেকুৱা ধৰণৰ মন্তব্য কৰিছে সেইকাৰণে মই প্ৰশাসনক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে চোৰৰ মাল অতি সোনকালে ইয়াৰ পৰা উদ্ধাৰ কৰিছে আৰু তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব বুলি আমি ভাবোঁ আৰু এই মানুহজনক প্ৰশ্ৰয় দিব নালাগে বুলি আমি হেৰি কৰিছোঁ আৰু এটা কথা যেটো আপোনালোকে বিল্ডিং দেখিছে সেই বিল্ডিংটো ওয়াটাৰ ৰিসোৰ্সৰ হয় সেইটো এসি বাংলো আছিলে এই বাংলোটো মই 30-35 বছৰ দেখিছোঁ তাত ওয়াটাৰ ৰিসোৰ্সৰ বাংলো আছে এই মাটিটো যেতিয়া কোকৰাঝাৰত ফ্লাড হৈছিলে তেতিয়া ওয়াটাৰ ৰিসোৰ্সৰ পৰা গভৰ্ণমেণ্টে একোৱাৰ্ড কৰি খাস কৰি পেলাই এই মাটিৰ মূল্য দি মাটিৰ পাট্টাদাৰৰ পৰা মাটিবিলাক লৈছিলে আৰু সেই মৰ্মে ওয়াটাৰ ৰিসোৰ্সৰ পৰা ইএনডি আগতে ইএনডি আছিল ইএনডি বান্ধটো বনাই আৰু বান্ধৰ কাপতেই এসি বিল্ডিং আৰু লগতে ষ্টাফ কোৱাৰ্টাৰো ইয়াত থকা বুলি আমাৰ দেখা পাইছোঁ কিন্তু এই মাটিটো চন্দনপালৰ কেতিয়াও দাবী কৰা নাই আৰু দাবী কৰিছে যদি ভুল আৰু এই দাবী কৰাটো তেওঁৰ সম্পূৰ্ণৰূপে বেআইনী আৰু তেওঁ কোকৰাঝাৰ টাউনত বিভিন্ন জাগাত দেখা যায় তেওঁ ইলিগেলি বহুত কামত কৰি আছে সেইবিলাক আমাৰ দৃষ্টিগোচৰ হৈছে তেওঁৰ গাড়ীবিলাকো কাৰণে আমি বজাৰত সোমাব নোৱাৰোঁ গাড়ীবিলাক যধে মধে ৰাখি দিয়ে আমাৰ ইয়াতো এখন মাটি এটা প্লট তেওঁ অকুপাই কৰি ৰাখিছে তাতেও গাড়ী ঠাৰি ৰাখি জাম কৰে ৰাইজৰ চলাফিৰা কৰাৰ অসুবিধা হয় তো মই দেখিছোঁ চন্দনফালে বিভিন্ন জাগাত আৰু বিভিন্ন মানুহৰ লগত তেওঁ যে মাটি আৰু লৈ বেআইনী কৰি আছে এইটো স্পষ্ট আমগুৰিত এখন ৰাম মন্দিৰ এইটো এটা বহুদিনৰ পৰা মই দেখিছোঁ মই সৰুৰ পৰা এই ৰাম মন্দিৰটো পাইছোঁ আৰু আমি দেখিছোঁ এই ৰাম মন্দিৰত মাটিটো ফৰেষ্ট ল্যান্ড আছিলে কিন্তু আদিবাসীসকলে তাতে আছিলে যেতিয়া আদিবাসী বড়ো মানুহক এলটমেণ্ট দিবলৈ ওলাইছে চৰকাৰে সেই মৰ্মে আদিবাসীসকলে এলটমেণ্ট পাব লাগে কিন্তু ৰাম মন্দিৰৰ নামত 1 বিঘা মাটি তেওঁলোকে দিছিলে আদিবাসীসকলে কিন্তু তাতেও হি গৈ 4 বিঘা মান মাটি নে অনুমান 4 বিঘা মান মাটি তেওঁ ৰাম মন্দিৰৰ নামত এলটমেণ্ট কৰিছিলে আৰু তেওঁৰ এটো মূল উদ্দেশ্য আছিল তেওঁ এই মাটিটো ব্যৱহাৰ কৰিব বুলি এই আদিবাসী ভাইসকলক ঠগুৱাই এটো এলটমেণ্ট লৈছিল বুলি মই জানো এটো স্পষ্ট এটো লৈ আদিবাসীসকলে বিভিন্ন জাগাত আপিত্ত জনাইছে আৰু এনেকা অসামাজিক কামটো আমি প্ৰশ্ৰয় নিদিওঁ ভাল নাপাওঁ তেওঁ বিক্ৰী মাটিও তেওঁৰ নিজৰ বুলি দাবী কৰে আৰু কোৰ্ট কেছ কৰিবলৈ বাধ্য হয় মই নিজেও তেওঁৰ পৰা মাটি লৈছিলোঁ আৰু মই বাধ্য হৈছোঁ যেতিয়া মোৰ মাটিটো বেদখল কৰিছিলে মই কোৰ্ট কেছ কৰিবলৈ তেওঁৰ এগেইনষ্টত বাধ্য হৈছোঁ আৰু এনেকা বিভিন্ন তেওঁৰ এগেইনষ্টত কোকৰাঝাৰ থানাত অনুমান 15-20টা মান কেছ আছে বুলি আমি জানো কাৰণ তেওঁৰ মাটি লৈ মাৰপিট কৰা এইবিলাক কেছ হৈ আছে তেওঁ কোনো ভুৰুক্ষেপে নাই আৰু প্ৰশাসনে যেনেকৈ অতি সোনকালে তেওঁৰ ঘৰৰ পৰা চুৰি সামগ্ৰী উদ্ধাৰ কৰিছে মই আশা ৰাখোঁ যে প্ৰশাসনে ইয়াৰ উচিত আৰু উপযুক্ত ব্যৱস্থা ল'ব বুলি মই আশা কৰোঁ
ট্ৰাইবেল সংঘ আমাৰ ইয়াৰে মানুহ হয়, প্ৰত্যেকৰ লগতে মোৰ চিনা জিনা আছে, যেনেকৈ প্ৰত্যেকটা সাংবাদিক বন্ধু ভাইসকলৰ লগত মোৰ এটা সুসম্পৰ্ক, কোকৰাঝাৰৰ প্ৰত্যেক নাগৰিকৰ লগত মোৰ এটা সুসম্পৰ্ক, সেই হিচাপত মোৰ লগত চিনা জনা কথা বতৰা হৈ থাকে। কিন্তু মই ট্ৰাইবেল সংঘৰ মানুহ নহয় আৰু ট্ৰাইবেল সংঘৰ লগত মই জড়িত নহয়। ট্ৰাইবেল মানুহৰ লগত, সকলো ট্ৰাইবেল মানুহৰ লগত যদি আমি এটা কথা পাতোঁ, সেইকাৰণে যদি মোক ট্ৰাইবেল সংঘৰ মানুহ বুলি কৈছে বা ট্ৰাইবেল সংঘৰ লগত জড়িত থকা বুলি কৈছে, এইটো সঞ্জন পালৰ ভুল ধাৰণা আৰু ভুল চিন্তা। এনেকুৱা ভুল মন্তব্য যাতে ৰাইজৰ মাজত নকৰে, তাকো মই সকীয়ানি দিছোঁ যে এজন মানুহ এটা দল সংগঠন হ'বলৈ গ'লেই যে তেওঁক সেই সংগঠনৰ মানুহ বুলি কয়, এইটো তেওঁৰ ভুল ধাৰণা, ভুল চিন্তা। আমি ভাৰতীয় জনতা পাৰ্টিৰ হওঁ, আমি ভাৰতীয় জনতা পাৰ্টিৰ আছোঁ, আমি দল, আমাৰ দল এটাই, আমি ভাৰতীয় জনতা পাৰ্টিৰ। আমি কোনো সংঘ, কোনো বিভিন্ন দলৰ লগত মই যুক্ত নহয়। সকলো দলৰ মানুহৰ লগত কথা কোৱাটো কোনো অপৰাধ নহয়, আমি সেইভাৱে কথা পাতোঁ, এইখিনিয়ে।